বকুল এই পৰিৱৰ্তনৰ পৰিলক্ষিত আমাৰ এতিয়া অথচ চাৰিওফালে চাই থাকোঁ ব্ৰজৰ ধূলিবোৰ যেন কেনে সলবৰণীয়া হৈ উঠিছে। তাতোতকৈ আচৰিত দৃশ্য দেখিছোঁ গোপেশ্বৰ, ই অতি গোপন কথা। যেতিয়া ল'ৰা গভীৰ হৈ আহে, যেতিয়া ব্ৰজবাসী গভীৰ নিদ্ৰাত অচেতন হৈ পৰে, তেতিয়া আকাশৰ পৰা অসংখ্য দিব্যধাৰী জ্যোতিষ্ময় দেৱতা আদি আপোনাৰ ঘৰৰ চাৰিওফালে নৃত্যৰত হৈ আচৰিত। এই অঘটনীয় ঘটনাবোৰ দেখি মোৰ অন্তৰ কঁপিব। সেয়েহে মই নৃত্য বেদপাঠ আদি মাংগলিক কাৰ্যবিলাক কৰাই সৌৱা ঋষিৰাজ গৰ্গাচাৰ্য নহয় ভাললৈকে আহিব ধৰিছে। সঁচাইতো আজি এই শুভ দিনৰ শুভ মুহূৰ্তত মোৰ যদুকুলৰ কুলগুৰু মহৰ্ষি গৰ্গৰ আকস্মিক আগমন অতি। যোৱা বন্ধু যোৱা, মন্দিৰত শংখধ্বনি কৰা, দবা বজোৱা, মহৰ্ষিক সম্বৰ্ধনা জনাবলৈ সমস্ত পুৰবাসীক খবৰ দিয়া। ভাল ভুৱনেশ্বৰ হরিবৎমানং হরিভাগতং বিভূত্যাং জন্ম নিরোধঃ প্রভবন্তি তস্য। চাই লওঁ ওই ওপৰত পাব গৈছে। সেইদিন বা চিনি পাইছা নাই? সেইজনী ছোৱালী এই আসনতেই আমার গীত তথা সমস্ত বকুলক পবিত্র কৰিছে। অকস্মাতে আহিব লগা হ'ল নন্দৰা। হঠাৎ মহামুনি বেদব্যাসৰ পৰা নিৰ্দেশ পালো, তোমাৰ নৱজাতক সন্তানটিক এবাৰ স্বচক্ষে চাই চাবলৈ, সন্দেহ ভঞ্জন কৰিবলৈ। এওঁই তেওঁ হয় নে নহয়, যাৰ আবিৰ্ভাৱৰ বাবে সমস্ত পৃথিৱীবাসীয়ে কান্দিব লগা হৈছে। গুৰুদেৱ, আপোনাৰ কথা শুনি মোৰ অন্তৰ আকৌ ফুটিব লাগিছে। মই হ'লে আপোনাৰ এই কথাৰো অৰ্থ বুজিব পৰা নাই। স্থিৰ হোৱা নন্দৰাজ, আই যশোমতী। প্ৰভু,
তোমাৰ পুত্ৰ সন্তানটিকে মোক এবাৰ দেখুৱাব পাৰিবানে? কিয় নেদেখুৱাম প্ৰভু? আপোনালোকৰ আশীৰ্বাদতে পুত্ৰ সন্তানটি ৰূপ দেখিবলৈ পাইছে। নেদেখুৱাম কিয়? মই গৈ এতিয়াই মোৰ বাচ্চাক লৈ আহোঁ। ল'ৰাটি বৰ সুলক্ষণীয়। ল'ৰাটি উপজাৰ পৰা সমস্ত ভূতৰ এই পৰিৱৰ্তনৰ পৰিলক্ষিত হৈছে। ল'ৰাটিৰ উপজা আমি সকলোৱে আনন্দিত। মোৰো তেনেটিয়েই ধাৰণা হয়। প্ৰভু, দাসী এই পুত্ৰ সন্তান আপোনালোকে আশীৰ্বাদ এজনী বা আছা বা মাতচোন ছোৱালী মাতচোন ছোৱালী নাই মতা এইজনী ছোৱালী ছোৱালী নাই মতা দেখোন কৃষ্ণ কেঁচুৱালৈ আছে। সত্যম ছোৱালী এই নেমাৰিবা। মই ভিডিঅ' কৰি আছোঁ। কৃষ্ণ ইতি অবিধীয়তে কৃষ্ণ কৃষ্ণ শ্রী কৃষ্ণ শ্রী কৃষ্ণ নামকেশ্বরন্দন সমস্ত গোকুলবাসী গন্ধর্ব দেবতা কিন্নর আৰু সমস্ত পৃথিৱীবাসী সকলোৱে কাণ পাতি শুনা। আজি মই এই শিশুটিৰ নাম থলো বয়স থাকিলেও এনে চুপতি মৰিবলৈ নিছে। বাৰু এটা কথা মন কৰিছেনে? আপোনালোকে জন্মৰ পৰাই গকুলত এক গতিত বিবাহিত হৈছে। আমাৰো যে কি ভাগ্য। তোমাদের জন্মদিন কৰি সকলোৰ সকলোবোৰ বস্তু দেখিবলৈ খুচি হৈ পৰিছে। আমাৰ যে কি সৌভাগ্য। চোৱা, যোৱা বছৰ নৱকা বসুদেৱৰ অন্যতম ভাৰ্যা ৰোহিণী দেৱীৰ পুত্ৰ সন্তানটি হোৱাত আমি তেতিয়া আনন্দ পাইছোঁ। এইবাৰ আকৌ ঈশ্বৰৰ কৃপাত তোমাৰ কোলাতো এনেটি অভূতপূৰ্ব পুত্ৰ সন্তানে শোভা কৰিছে। ইয়াতকৈ আৰু সৌভাগ্যৰ ভিডিঅ' কৰিব নোৱাৰে তোমাৰ কাৰণে কিবা হ'ব পাৰেনে? মানে ভিডিঅ' কৰিব সোণালীৰ শৰীৰৰ গঠন কেনে ধুনীয়া, তাতে আকৌ মহামহিম বৰগৰ্ধী ধ্যানত পোৱা কৃষ্ণ নামটি এজন সোণত পুৰকাৰহে কৰে। এনে এটি অভূতপূৰ্ব বাচ্চাৰ মাতৃৰূপে স্বীকৃতি পাই নন্দৰাণী বুকুৰ ফুলিছিলে নহয় বাৰু। বাৰু ল'ৰালি কিমান মৰম আছে দেখিলে নহয়। সোণাটিৰ মংগলৰ বাবে ব্ৰাহ্মণ কেইজনমানক বৰদান দিবলৈ কৈছিলোঁ। তাকো আজি অতদিনে নহ'ল নহয়। হয় হয় দচু, এই কথা মই পাহৰিছোঁ। মই এতিয়াই গৈ ব্ৰাহ্মণক মাতি আনি বৰদান কৰিব আৰম্ভ কৰোঁ।
কি যে সুন্দৰ খুচিকণ শুনাবি নীল আকাশলৈ চাই কেনেদৰে যে কণ্ঠৰ আদেশত তোমাকো দৃষ্টান্তমানৰে সুফলীয়া কৰিম